আজিৰ কবিতাৰ শিৰোনাম মই এটা বনৰীয়া হাতীয়ে কৈছো। আমি বনৰ প্ৰাণী, অৰণ্য আমাৰ মা, সেউজীয়া আমাৰ সুখ, ইয়াতে আমাৰ মুক্ত বিচৰণ। যদিও অৰণ্য ৰক্ষাৰ বহু নিয়ম আছে, বনানীকৰণৰ অভিযান চলিছে, অৰণ্যখন কিন্তু নাই। কিছু নৰ পিশাচে আমাৰ ঘৰখন কাটি তহিলং কৰিছে। এয়া জানো আমাৰ সংঘাত? অৰণ্য অবিহনে আমাৰ অস্তিত্ব শূন্য। এই স্থান এৰি আমি কলৈ যাম? কোনে দিব আমাক মাতৃত্বৰ উমাল সান্নিধ্য, জীৱন, ভোকৰ ভাত আৰু নিৰাপদ আশ্ৰয়? মানুহ বাঢ়িছে প্ৰয়োজন। মানুহৰ আগ্ৰাসী মনোবৃত্তিয়ে আমাক সংকুচিত কৰি আনিছে। কাক কম? কোনে শুনিব আমাৰ আৰ্তনাদ? আমি কথা ক'ব নোৱাৰো, আমি আন্দোলন কৰিব নাজানো, আমি আত্মৰক্ষাৰ আইন কানুন নাজানো। পৰা হলে আমিও কাঢ়ি আনিলোহেঁতেন আমাৰ প্ৰাপ্য অধিকাৰ। অৰণ্যখন থকা হলে ৰেলৰ খুন্দাত আমি মৰিব লগা নহলহেঁতেন। অৰণ্যখন থকা হলে বিদ্যুতৰ তাঁৰত লাগি আমি কৰুণ মৃত্যুক আঁকোৱালি নললোহেঁতেন। পৰ্যাপ্ত খাদ্য থকা হলে কৃষকৰ পথাৰখন আমি তহিলং কৰো কিয়? অৰণ্যৰ সেউজীয়া ঘৰখন বৰ্তি থকা হলে ঘৰ দুৱাৰ ভাঙি আমি বিভীষিকাৰ সৃষ্টি কৰো কিয়? জুং জাঠিৰ অত্যাচাৰ, জুই আৰু ধোঁৱাৰ শাস্তি আমাৰ বাৰু কি দৰকাৰ? আমি শান্তিপ্ৰিয় প্ৰাণী, আমি অনুশাসন প্ৰিয় সমাজ। আমাক বাধ্য কৰা হৈছে, পেটৰ তাৰণাই আমাক জনাঞ্চললৈ মাতি আনিছে। আমি নিৰুপায়, আমাক ক্ষমা কৰিব। অনাই বনাই ঘূৰি ফুৰি দিহিঙে দিপাঙে মৰি পৰি এদিন আমি চাগৈ নিশ্চিহ্ন হৈ যাম এই ধৰাৰ বুকুৰ পৰা, ঠিক ডাইনছৰৰ দৰে। আমি নাথাকিলে কাৰো একো ক্ষতি নহয়, আমি নাথাকিলে কাৰো স্বাৰ্থ বিঘ্নিত নহয়। আধুনিক সভ্যতা চলি থাকিব কাৰিকৰী কূট কৌশল। এতিয়া মাথো অপেক্ষা জীৱন সংগ্ৰামৰ সেই কৰুণ মুহূৰ্তটোলৈ। ধন্যবাদ।